নদী একেখনেই, নামহে ভিন্ন। ভৰলী, ভৈৰৱী, ভট্টৰিকা, মৰাভৰলী, জীয়াভৰলী, কন্যকা ইত্যাদি। মুঠ 249 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নৈখন পাহাৰীয়া লোকৰ মাজত কামেং নামেৰেও পৰিচিত। এই নদীতেই পোৱা যায় এবিধ বিশেষ মাছ, ঘৰিয়া মাছ। প্ৰতি বছৰে কেৱল অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ সময়ছোৱাতহে উপলব্ধ ঘৰিয়া মাছ সাধাৰণতে 2 প্ৰজাতিৰ পোৱা যায়। এবিধ হৈছে বোকা ঘৰিয়া, ইংৰাজীত এই মাছৰ নাম ব্ৰহ্মপুত্ৰ মহাচিৰ। ইয়াৰ বৈজ্ঞানিক নাম লেবিঅ'ডায়চিলাছ। এই প্ৰজাতিৰ মাছ কিছু ডাঙৰ হয়। আনটো প্ৰজাতি হৈছে শিলঘৰিয়া। ইয়াৰ বৈজ্ঞানিক নাম হৈছে লেবিঅ'ডাৰো। এই প্ৰজাতিৰ মাছ বৰ বেছি ডাঙৰ নহয়। জীয়াভৰলীৰ উপৰিও আন কেইখনমান নদীত ইয়াক পোৱা যায়। জীয়াভৰলী নৈৰ উপৰিও বিশ্বনাথৰ আন এখন নৈ বৰগাং আৰু ধুবুৰীৰ গদাধৰ নৈতো এনে শিলঘৰিয়া পোৱা যায়। ঘৰিয়া মাছৰ পেটু ভজা, মূৰৰ সেই বিশেষ ভাজি, মুড়িঘণ্ট আৰু তেলেতীয়া সোৱাদযুক্ত মাছৰ টুকুৰাই এতিয়াও নৈপৰীয়া বৃহৎ যি অঞ্চল তাৰ ৰাইজক ৰোমাঞ্চিত কৰি তোলে।